নমস্কাৰ, কুমৰিকচুদুং গীতাৰ মিচিং মাৰামলৈ সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই চিৰা ভাজিৰ দুবিধ ৰেচিপি আনিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বা ইভিনিঙৰ স্নেক্স হিচাপে আপোনালোকে ভাল পাব বুলি মোৰ আশা। তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমবিধ ৰেচিপিৰ বাবে প্ৰথমতে চিৰাখিনি ভালদৰে ধুই লৈ চালনী এখনত এনেদৰে পানীখিনি যাবলৈ দি ল'ম। চিৰাৰ পৰা সম্পূৰ্ণভাৱে পানীখিনি যোৱাৰ পিছত তেল গৰম হোৱাৰ লগে লগে ইলাচি দুটা, পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ। কেঁচা জলকীয়া আৰু পিঁয়াজ প্ৰথমতে ভাজি ল'ম। লগতে দিছোঁ ৰঙা বাদাম, কাজু আৰু নাৰিকল। এতিয়া দিছোঁ ধনিয়াৰ গুড়ি আধা চামুচতকৈ কম। জলকীয়াৰ গুড়ি দিছোঁ, সোৱাদ অনুযায়ী নিমখ, জোখমতে হালধি, জালুকৰ গুড়ি। এতিয়া দিছোঁ নৰসিংহৰ পাত। গোটেইবোৰ মছলাৰে সৈতে ভালদৰে মিলি যোৱাৰ পিছত এতিয়া দিছোঁ আলু। আলুখিনি প্ৰথমতে মই বইল কৰি লৈছিলোঁ। বইল আলুখিনি ভালদৰে ভাজি হোৱাৰ পিছত এতিয়া দিছোঁ কেইটামান কিচমিচ আৰু গ্ৰীণ মটৰ। ভাজিখিনি গোটেইবোৰ ভালদৰে মিলি যোৱাৰ পিছত এতিয়া চিৰাখিনি দি দিছোঁ। এতিয়া চিৰাৰে সৈতে ভালদৰে মিহলাই লৰাই ভাজি ল'ম। গেছৰ ফ্লেম মিডিয়াম ল'ত দিছোঁ, নহ'লে চিৰাখিনি কেৰাহীত লাগি ধৰে। গোটেইবোৰৰ লগত ভালদৰে চিৰাখিনিও মিলি গৈছে, প্ৰায় হৈছেগৈ। এতিয়া একেবাৰে শেষত মিঠা ভাৱ এটা আনিবৰ বাবে চেনি অকণমান দি দিছোঁ। যদি মিঠা নাখায় তেতিয়া নিদিলেও হ'ব। চেনিখিনি দিয়াৰ পিছত বেছি দেৰিলৈকে ৰাখি নাভাজোঁ। চেনিখিনি অকল মিলি যোৱালৈকেহে ৰাখিম আৰু কেৰাহীখন নমাই ল'ম। চিৰাৰ ভাজিখিনি ৰেডি হৈ গ'ল। পৰিৱেশন কৰাৰ সময়ত টমেটো চচ অকণমান দি ল'লে আৰু বেছি সোৱাদ লগা হয়। এনেদৰে এবাৰ বনাই খাই চাবচোন। এতিয়া বনাবলৈ লৈছোঁ দ্বিতীয়বিধ চিৰাৰ ভাজি। তাৰ বাবে প্ৰথমতে চিৰাখিনি মই ধুই নলওঁ, অকল চাফাহে কৰি ল'ম। ৰিফাইন তেল দিছোঁ। চিৰাখিনি অলপকৈ দি ভাজি ল'ম আৰু উলিয়াই যাম। চিৰাখিনি উলিয়াই লওঁতে এনেদৰে পেপাৰ এখন পাৰি ল'ম যাতে তেলখিনি শুহি লয়। এনেদৰে চিৰাখিনি অলপকৈ ভাজি উলিয়াই ল'লোঁ। এতিয়া একেটা কেৰাহীতে তেল অকণমান আকৌ দি লৈছোঁ। তেলখিনি আকৌ গৰম হোৱাৰ লগে লগে পাপৰখিনি ভাজি ল'ম। পাপৰখিনিও এনেদৰে এটা এটাকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া দিম ৰঙা বাদাম। বাদামখিনিও এতিয়া ভালদৰে ভাজি ল'ম। বাদামখিনি ভাজি লোৱা সময়ত গেছৰ ফ্লেমটো অলপ বঢ়াই দিছোঁ। এতিয়া বাদামেৰে সৈতে নৰসিংহখিনিও ভাজি ল'ম। এনেদৰে বাদামৰ সৈতে নৰসিংহখিনি একেলগে ভাজি ল'লে নৰসিংহখিনি মচমচীয়া হৈ খাবলৈ ভাল লাগে। অকল নৰসিংহৰ পাতখিনিকে যদি বেলেগকৈ ভজা হয় তেতিয়া কিছুমান মচমচীয়া আৰু কিছুমান কেঁচা হৈ ৰৈ যায়। তাৰ বাবে এনেদৰে বাদামৰ লগতে ভাজি লোৱাটো ভাল হয়। আৰু এইখিনিৰ লগতে কিচমিচ, বাদাম আৰু নাৰিকল কেইটামানো একেলগে ভাজি দিলোঁ। গোটেইবোৰ ভাজি লোৱাৰ পিছত এতিয়া পাপৰখিনি এনেদৰে সৰুকৈ ভাঙি লৈছোঁ। পাপৰখিনি ভাঙি লোৱাৰ পিছত একেলগে চিৰা আৰু ভাজি লোৱা বাদাম গোটেইবোৰ ভালদৰে মিক্স কৰি ল'ম।
নিমখীয়া ভাৱটো আহিবৰ বাবে ক'লা নিমখ অকণমান দিছোঁ আৰু মিঠা ভাৱটো আনিবৰ বাবেও চেনি অকণমান এনেদৰে দি লৈ গোটেইবোৰ ভালদৰে মিহলাই ল'ম। নিদিওঁ বুলিলে চেনি আৰু নিমখ নিদিলেও হয়, কাৰণ পাপৰত নিমখীয়া ভাৱ এটা থাকেই। পৰিৱেশনৰ বাবে প্লেট এখনত উলিয়াই লৈছোঁ। আবেলি সময়ত লাল চাহেৰেই হওক বা গাখীৰ চাহেৰেই হওক এনেদৰে এবাৰ উপভোগ কৰি চাওক, সঁচাকৈ বহুত ভাল লাগে। চিৰাৰ এই ভাজিবিধ অকল এদিনৰ বাবে বুলিয়েই নহয়, সৰহকৈ যদি ভাজি থয় তেতিয়াহ'লে বহু দিনলৈকে ৰাখি খাব পাৰিব। তাৰ বাবে এয়াৰটাইট কণ্টেইনাৰ এটাত ভালদৰে ভৰাই ৰাখিব পাৰে আৰু যেতিয়াই মন যায় তেতিয়াই উলিয়াই উপভোগ কৰক। যদিহে আজিৰ ৰেচিপি দুবিধ চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। লগতে যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব এটাও কৰি দিব। আজিলৈ ধন্যবাদ।